হেল্ল' মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 6টা বাজিছে। আমি কালি এই মামাৰ ঘৰলৈ অহাৰ পাছত কালি ভিডিঅ' অকণমান কৰিলোঁ, ইমানো নহয় আৰু। তাৰপিছত আজি আৰম্ভ কৰিছোঁ। আৰম্ভ মানে ইয়াতে আৰম্ভ কৰা নিচিনাই হৈছে। তাত এনেই অলপ চলপকৈ কৰিছিলোঁ, এতিয়া আৰম্ভটো ইয়াতে কৰিছোঁ। ইয়াত ইমান ঠাণ্ডা, এতিয়া সোনকালে উঠি ল'লোঁ। এতিয়া মই দোকানলৈ আহিছোঁ, মানে আইতাহঁতৰ ঘৰৰ দোকানলৈ সুমনৰ লগত অকণ বহি থাকোঁগৈ। কিনো কৰিম, সোনকালে উঠি কৰি এতিয়া এয়া আমি জামুগুৰি ষ্টেচনলৈ বেটেৰীত ঘৰৰ পৰা গৈ আছিলোঁ। ষ্টেচনত অকণমান দেখাইছোঁ আৰু এইফালে আমাৰ ভাইটিয়ে কিবা চাই আছিলে, এনেকৈ অকণমান কৰি দিছে। দেখিছে আমাৰ ষ্টেচনটো বনাই আছে জামুগুৰি। অলপকৈ এনেকৈ কৰিছোঁ ভিডিঅ'। ট্ৰেইন অহা নাই, আহিব আৰু ৰৈ আছোঁ। সেইফালে আমি বহি আছোঁ, ট্ৰেইন লাহে লাহে আহি আছে। এনেকৈ এইফালে চানা বাদাম বেপাৰী বহি আছে, ভাইটিক খাবলৈ তাতেই নাইকিয়া হৈ গৈছিলে একদম। সেইফালে মন মাৰি বহি আছে। এইফালে লগ পাইছিলোঁ ছোৱালী, মানে লগৰে হয় কেইজনীমানক। আমি চুঙাজান ষ্টেচন পাই গ'লোহি। এতিয়া নামি কৰি এনেকৈ ৰৈ আছোঁ। মা গৈছে এইফালে দোকানলৈ, এয়া আহি আছে আৰু ভাইটিৰ লগত। এয়া মই এনেকৈ অকণমান দেখাই দিছোঁ। এয়া আমি এতিয়া অটত গৈ আছোঁ, পালোঁ বুলি ক'ব পাৰি এতিয়া আইতাহঁতৰ ঘৰ। এইফালে আমাৰ ধুনু পূৰা একদম মন মাৰি বহি বহি গৈ আছে। লগতে অকণমান ময়ো ওলাই দিলোঁ আৰু। এয়া ধাননি দেখিছেই নহয়, পূৰা মানে ধান কাটিব নিচিনা হৈছে। এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ। এয়া মামা গৰু লৈ গৈছে, এইফালে কাপোৰৰ বেগ মাও লৈ গৈছে। এয়া আইতাহঁতৰ ঘৰ মানে এয়া ৰাতিপুৱা দেখিছেই নহয় কিমান কুঁৱলী। এয়া নাৰ্জী ফুল, নিহামাহী ঘৰৰ নাৰ্জী ফুল। এয়া এইফালে এতিয়া মই দোকানতে আছোঁ আইতাহঁতৰ। এয়া দেখিছেই কিমান কুঁৱলী, একো ধৰিবই পৰা নাই ভালকৈ। এয়া মই আহিলোঁ সিহঁতৰ দোকানতে। মই দোকানৰ ভিতৰত আছোঁ। সেইফালে আমাৰ সুমন আছে, পলাইছে। ওলা একো নহয়। আইতা ৰাতিপুৱাই দোকান খুলিছেহি। পাৰ্চেল লাগিলে কণ্টেক্ট কৰিব দেই। এফালে এইজনী আপেল আপেল হাই কৰি দে। আপেল, সুমন, ভাইটি। মই ভিডিঅ' কৰিছোঁ। সুমন মানে মোৰ মামাই হয় দেই, সৰু মামা। ইফালে আমাৰ ধুনুৰ লগত। এয়া আমাৰ আইতাহঁতৰ ঘৰৰ নামঘৰ। এয়া নামঘৰটোৰ কাষতেই আমাৰ আইতাহঁতৰ ঘৰ। এয়া ওলাই আছে, পকা ঘৰ নহয় আকৌ দেই, কেঁচা ঘৰ। ঘৰৰ পৰা আহি এতিয়া আইতাৰ ঘৰলৈ গৈ আছোঁ। মানে বিয়া ঘৰলৈ, বিয়া এনেকৈ নহয় আৰু আমাৰ তেনেকৈ ৰভা দিছে, তেনেকৈ ইমান হেৰিকৈ মানে থুলমূলীয়া আৰু। মানে আইতাহঁত বড়ো যে, বড়ো নিয়মত পাতিছে। এয়া আইতাহঁতৰ ঘৰত ধাননীয়া দেখিছে। আইতাহঁতৰ ঘৰৰ আগফালেই আছে মানে এনেকৈ পথাৰ। এয়া ককা এইফালে ক'ৰবালৈ গৈছিলে হ'বলা, এই পথাৰলৈকে এতিয়া এনেকৈ আহি আছে। যেনে বয়স হ'ল যে, এতিয়া এনেকৈ লাঠুটিডাল নহ'লে মানে খোজকাঢ়িবলৈ অসুবিধা হয়। তাতে উখুৰা মোখুৰা ঠাই পটককৈ পৰি যোৱাৰ সম্ভাৱনা থাকে যে। এয়া দেখিছে তেওঁ নতুন কাপোৰ পিন্ধি এয়া আছে, মানে আমাৰ মায়ে দিছিলে হ'লে। আমাৰ আইতা এইখনেই ৰভাখন। এয়া মেচিন থুলমূলীয়া আৰু কিবা নিয়ম কৰিব এনেকৈ। এতিয়া এনেকৈ সৰু মূৰেগৈ কিবা এটা হ'ব,
কি নিয়ম কৰিব মই ভালকৈ নাজানো, কিন্তু এবাৰ প্ৰথম দেখিম এইটো নিয়মত এনেকৈ বিয়া পতা। আমাৰতো তেনেকৈ নকৰেই। এতিয়া বড়ো মানুহ যেতিয়া এনেকৈ কছাৰী নিয়মতে কিবা কৰিব আৰু কিবা নিয়ম। পাৰিলে দেখাম, নোৱাৰিলে আৰু বেয়া নাপাব। এতিয়া লগত ভণ্টিও নাই, মই এতিয়া অকলে এনেকৈ আছোঁ। এতিয়া অলপ মেহেন্দি আঁকি ল'লোঁ। এইফালে আমাৰ আছে মামী। মামী ক'ত আছে চাওঁ। মামীয়ে চব্জি বনাই আছে। আজি মামী ভাগৰ বিয়া, কিমান ফূৰ্তি আকৌ। ফূৰ্তিতে পুৰা। এবাৰ আমাৰ আইতাক দেখোঁগৈচোন কিনো কৰি আছে, চিঞৰি আছিলে মোক। ঐ এইজনী দিছেনে? আমাৰ আইতাই মোক কিমান গালি দি আছে অহাৰ পৰা। জুইটো চাবলৈ দিছোঁ। জুই চাবলৈ দিছে। জুই জ্বলা আমাৰ বাৰ ছোৱালী। প্ৰথমে নাহে, তাহাঁত এতিয়া আহিছে। ওলাইছোঁ। A few moments later. এইফালে আমাৰ মডেল ৰেডি হৈ আছে। মডেল ওলাই আহা। মডেলে কিবা কৰি আছে দেই, দেখুৱাই আছোঁ আমাৰ মডেলজনীক। আহা আকৌ। এইজনী দেখিছে নহয়। এইফালে আমাৰ মডেল ৰেডি, দখনা পিন্ধিছে। এয়া ময়ো ড্ৰেছ পিন্ধি ৰেডি ফটো মাৰিবলৈ। কেনেকুৱা লাগিছে? বড়ো ট্ৰেডিশ্যনেল ড্ৰেছ দখনা মই আগতে পিন্ধিছিলোঁ। সেয়া মোৰ আউটলুকটো এনেকৈ গ্লাছতে দেখুৱাই দিছোঁ। মানে ইমান ভাল হোৱা নাই, ভিতৰত কৰিছোঁ যে। এয়া মই আহি আইতাৰ ঘৰে পালোহি। মামীয়ে তামোল দি আছে। দেখিছেই নহয়, বিয়াত ভাত খোৱা নাই, মানে ভাত খোৱা বিয়া নহয়, কিবা মানে আছে আৰু এনেকৈ কৈ নিদিওঁ আৰু, এনেও গম পাবই নহয়, মানে এনেকৈ ক'বলৈ সুবিধা। এইটো সুমন। এইফালে বহি আছে মামীহঁত। এয়া আমাৰ আইতা। এয়া ফালে আমাৰ আবু আইতা। এইফালে বহি আছে এনেকৈ, য'তে ত'তে মানে এনেকৈ বহি আছে। এইফালে আছে আমাৰ মা আছিলে। এয়া এফালে খাই দেখিছে, অকণমান ফূৰ্তি কৰিছে। এইফালে আমাৰ মামী, তাৰপিছত এইফালে এয়া আইতাই হয় আৰু ওচৰৰে। The next day. সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশৰ মাজত মই। এয়া দেখিছে নহয়, সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ। আমাৰ আইতাহঁতৰ ঘৰ। এই ককা বহি আছে। তাই বহুত ধুনীয়া লাগে। আমাৰ ফালে তেনেকুৱা নহয়েই। মই ধাননিৰ মাজত, আমাৰ ঘৰৰ ফালে মানে আমাৰতো নিজৰ পথাৰ নাই, সেইটো কাৰণে এনেকৈ এইফালে অকণমান ওলাই আহিছোঁ। কালি মানে ইমান হেৰিকৈ ভিডিঅ' কৰা নহ'লে, অলপ চলপকৈ কৰিলোঁ। এনেকৈ দেখাম বাৰু। তাৰপিছত আমি ইয়াতে এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। বেছি দীঘলীয়াও নকৰোঁ, বেছি দীঘলীয়া কৰিলে আপোনালোকৰে আমনি লাগিব। ইমানো খাচকৈতো নবনাওঁ ন ভিডিঅ'বোৰ। তাৰপাছত এতিয়া যোনে মোৰ চেনেলৰ নতুন হয় ন, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। আৰু আশা থাকিল আপোনালোকলৈ যাতে মোক আগবঢ়াই নিয়ক আপোনালোকে। চেনেলটো বহুত সৰু হয় এতিয়া, এনেকৈ ছাবস্ক্ৰাইবাৰো নায়েই। আপোনালোকে যাতে সহায় কৰে আৰু ছাবস্ক্ৰাইব কৰি